Hey dosto, welcome back to my channel Nafis Blog. So guys, আজি Sunday ৰবিবাৰ তো ভাবিলোঁ এটা ভিডিঅ' দিওঁ ব্লগ আৰু জাষ্ট মই গা চা ধুই বঢ়িয়াকৈ উঠিলোঁ আৰু এতিয়া মই যাই আছোঁ কুহিৰাক মানে আমাৰ ঘৰটো আপোনালোকক আৰু একবাৰ দেখাওঁ বহুতখিনি কাম হ'ল এতিয়া মই ফাৰ্ষ্টত এতিয়া দেখিছিলোঁ ঘৰটো এতিয়া গাঁথনি কাম হোৱা নাছিল মানে একোৱেই হোৱা নাছিল মানে ঈদৰ আগত তো এতিয়া বহুতখিনি কাম হৈছে প্লাষ্টাৰ কাৰণে গাঁথনি মানে কৰি আছে ফ্ৰেম বহাইছে তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকৰ ঘৰটো আজি দেখাওক কিমানখিনি আৰম্ভ তো দোস্ত এতিয়া এনেকুৱা মানে বঢ়িয়াকৈ যাই চাওঁ এয়া বন্নি পালোঁ বন্নি ষ্টক আৰু লাগব 10 মিনিটমান মানে চাইকেল লৈ আহিছোঁ ন অলপমান টাইম লাগে লাহে যাম ধুনীয়াকৈ এয়া বঢ়িয়াকৈ চাইকেলখন চলাই আছোঁ আশানাথেদি আৰু আশানাথেদি ব্লগ গোয়িং কৰি আছোঁ তো এতিয়া মানে মেইন ৰাস্তা পাম মানে হাই ৰাস্তা পাম তো হাই ৰাস্তাত মানে ভিডিঅ' নকৰোঁ কাৰণ বহুত গাড়ী চাড়ী নে দুখন যদি মানে চলাব লাগিব সেইকাৰণে মানে হাই ৰাস্তাত অলপমান লাহে যাম তো ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব এইখিনিতো মানে ভাল গাঁও এতিয়া গাড়ী মটৰ সামান নাই কিন্তু আমাৰ হাই ৰাস্তাত বহুত গাড়ী নাই লাহে তো দোস্ত এনেকুৱা মানে আহি পালোঁ আৰু আপোনালোকক মানে ভালকৈ দেখাই আছে আমাৰ গেটখনৰ পৰাই মানে কাম কৰি দিছে ন তলত বহুত হাল্লা আৰু ইয়াৰ পৰাই ভিউটো ক'ব নালাগে সেউজীয়া পথাৰ বেহাৰ ফুলিলে হালধীয়া গাছ চাছ কি ধুনীয়া বতাহ গৰমৰ দিনত মানে বেছি দৰকাৰেই নাই এনেকুৱা বতাহ মাৰে ইয়াতে আৰু ঠাণ্ডা দিনতো মানে ক'ব নালাগে পুৰা কপাই দিয়ে একদম আৰে চাওক কি বঢ়িয়া তো এইখিনি মানে কাম মানে কৰিছে এয়া মানে ওপৰলৈ দেখাইছে মই ভালকৈ দেখাই আছোঁ গেটখনৰ পৰা আহক তো দোস্ত এইখন আপোনালোকৰ মেইন গেট মানে মেইন দৰ্জা মানে আপোনালোকে যদি এনেকৈ ওপৰলৈ আহে ইয়াতে চেণ্ডেলখিনি থ'ব তো সেইকাৰণে এখন দৰ্জা এখন ভালে দৰ্জা ডাঙৰ দৰ্জা ইয়াতে মানে গ্লাছ দিয়া হ'ব আৰু ফুল চুল থোৱা হ'ব তাৰপিছত আপোনালোকে এনেকৈ মানে আহিলে এইটো পাকঘৰ পাব এইটোতো পাকঘৰ হয় এইখিনি ডাঙৰ আৰু এইফালে ইউ দিয়া হ'ব এখন দৰ্জা এইটো পাকঘৰ বাকী 3 পাল্লা আৰু পাকঘৰৰ পৰা যদি আপোনালোকে এনেকৈ আহে এইটো এটা ডাঙৰ হ'ল ইয়াত চফা টিভি ডাইনিং চব থাকিব আপোনালোকে ইয়াত বহিব আহিলে আৰু খিৰিকী দিয়া হৈছে ইয়াতো আৰু লগতে এইখনো সেই মেইন দৰ্জাখনৰ দৰে দুখন দৰ্জা এনেকুৱা বনোৱা হৈছে ইয়াতো ফুল চুল থোৱা হ'ব গ্লাছ দিয়া হ'ব এনেকৈ আৰু এখন 4 পাল্লা খিৰিকী লগতে এইখিনি বাৰাণ্ডা হ'ব আপোনালোকৰ এই ৰুমটো মানে মোৰ মানে পঢ়া ৰুম হ'ব এইখিনিৰ পৰা এনেকৈ যাব আৰু মানে এনেকুৱা মানে ওপৰলৈ গাঁঠা হৈছে কিছুমান ৱাল আৰু কিছুমান ৱাল হোৱা নাই এইবোৰ হোৱা নাই গাঁঠিব আহিলে মানে মিস্ত্ৰী আছিল ন তো আজি মিস্ত্ৰী আহিছিল খালি পেলাই 4টা হ'ল এতিয়া আহিলে কামখিনি হ'ব আৰু মানে এনেই 2টা মিস্ত্ৰী মানে ঠাই নহয় আৰু 4টা মিস্ত্ৰী হ'ল তো এতিয়া মানে বঢ়িয়াকৈ হ'ব কামখিনি লাহে আশা কৰিছোঁ সোনকালে আল্লাই দিব আৰু দোস্ত আপোনালোকে যদি মানে আহে ইয়াততো আপোনালোকে পূৰা বহিব কিন্তু আপোনালোকৰ যদি পেচাব শৌচ চৌচ লাগে এইটো এটা আপোনালোকৰ বাথৰুম ইয়াতে বাথৰুম হ'ব এইটো মানে এইটো মানে কমন বাথৰুম চবেই ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে আলহী চালহী আহিলে ইয়াৰ পৰা ইয়ালৈ হ'ব ইয়াত বেচিন থাকিব আৰু এইটো এটা ভিউ আৰু মানে ভিউটো বঢ়িয়া পায় ইয়াত সেউজীয়া হৈ আছে গাছ চাছ পূৰা বতাহ মাৰি আছে মই ক'লোৱে যে গৰমৰ দিনত টেনশ্যন নাই পূৰা বতাহ মাৰি থাকিব ঠাণ্ডা পাব ঠাণ্ডা দিনতো মানে আৰু ক'ব নালাগে পূৰা ঠাণ্ডা পাব কিন্তু গৰমৰ দিনতো ঠাণ্ডা পাব ঠাণ্ডা দিনত বহুত ঠাণ্ডা পাব তাৰপিছত এইটো এটা আপোনালোকৰ ৰুম ইয়াততো মানে এইটো আপোনালোকৰ গেষ্ট ৰুম ইয়াত আপোনালোকে থাকিব পাৰিব এইটো আৰু ইয়াত খিৰিকী দিয়া হৈছে আপোনালোকৰ 3 পাল্লা আপোনালোকে বতাহ খাওক এনেকৈ মেলি দিয়ক খিৰিকীখন আপোনালোকে পূৰা এনেকৈ বতাহ খাওক যি কৰে কৰক আৰু কিবা আনি দিয়া হ'বচোন ডিজাইন পিছক লৈ দেখাম লাহিলে মানে মিস্ত্ৰী নে 2টা আছিল আগতে তো কাম বেছি হোৱা নাছিল এতিয়া যোৱাকালিৰ পৰা 4টা হ'ল তো এতিয়া 5টা হ'ব আৰু আল্লাহ কৰিলে যাতে সোনকালে হয় তাতে আশা কৰিছোঁ আৰু আপোনালোকক সকলোৱে দেখাই যাম কি হয় কেনেকুৱা কাম হয় কি লগাওঁ দৰ্জা কি লগাওঁ খিৰিকী মানে কেনেকুৱা ডিজাইন দিওঁ কেনেকুৱা লগাওঁ টাইলছ কি লগাওঁ সকলোখিনি আপোনালোকক দেখাই যাম ভিডিঅ'ত লাহে আৰু অনাগত দিনত অনাগত ভিডিঅ'ত আৰু ৰাস্তা এনেকুৱা মানে ঘৰ চৰ বনাই গ'লে মানে ভাল লাগে বহুত দিনৰ পৰা আশা আছিল আজি 5-6 বছৰ ইয়াত মাটি ফেলা হ'ল খেতি কৰা হ'ল আৰু তাৰ পৰা মানে আশা আছিল আমাৰ 5টা মানুহৰে ঘৰৰ যে এনেকৈ একদিন ঘৰ বনাম ইয়াতে ঘৰ হ'ব বিল্ডিং হ'ব আল্লাই সপোনটো লাহে পূৰণ কৰি আছে আশা কৰোঁ পূৰা শেষ হ'লে পূৰণ কৰক আল্লাই ইয়াত আগতে মানে কেনেকুৱা আছিল এতিয়া কেনেকুৱা হৈ গ'ল ভাল লাগে আৰু ড্ৰিম হাউচ আৰু সপোনৰ হাউচ বহুত বছৰৰ আৰু কষ্ট আল্লাহ দিছে আশীৰ্বাদ কৰিছে আৰু তো এতিয়া মই যাই আছোঁ আমি 2 নম্বৰ ছাদখনত তো এইখন আৰু ছাদ 2 নম্বৰ আৰু আল্লাহ যদি দে আশা আছে আৰু এখন ছাদ দিব 3খন ছাদ এতিয়া বৰ্তমান 2খন ছাদ হৈছে তো সেইকাৰণে এইবোৰ মানে হেৰি কৰি থৈ দিছে আৰু বান্ধি
মানে নহয় কিবা মানে কৰি থৈ দিছে নাজানো কি কৰি থৈ দিছে তো আৰু এখন পিছক বুলি আৰু 1-2 বছৰমান ভিতৰত যদি আল্লাই দে পইচা চইচা মিলি যায় আৰু আপোনালোকে তেতিয়াহ'লে আৰু এখন দিব মানে আপোনালোকে আৰু যদি আপোনালোকে এনেকুৱা আহে এইটো এটা ৰুম পাব এইটো এটা ৰুম পাব আগে এই ৰুমটোত যাওঁ তো এই ৰুমটোত মানে আমি থাকিম আমি 5টা মানুহ থাকিম মানে মই নাথাকোঁ আম্মা আব্বা নাইজা গৈ থাকিব মই সেইটো ৰুমত থাকিম মোৰ পঢ়া ৰুমটোত তো এইটো এটা ৰুম আৰু এইখন বেলকনি এটা সৰুকৈ বেলকনি দিয়া হৈছে বেলকনি দুখন আছে বাৰাণ্ডা তো এইখন গাইছ মানে বেলকনি 4-5টা খিৰিকী দিয়া হৈছে আৰু মানে বেলকনি দুখন আছে আৰু বাৰাণ্ডা এখন আছে তো সেইটোৱে কথা আৰু মানে বেলকনি মানে এখন দিয়া কথা আছে কিন্তু মানে কি মানে এটা মানে ঘৰৰ জেগাটো অলপ নিমিলে সেইকাৰণে মানে দুখন দিব লগা হ'ল বাকী এতিয়া দুখন বেলকনি এখন বাৰাণ্ডা লগতে এইটো এটা বাথৰুম এইটো ৰুমটোৰ কাৰণে এইটো আৰু আপোনালোকে যদি এনেকুৱা আহে আৰু এইটো এটা ৰুম পাব এইটো এটা ৰুম তো এইটো ৰুমটোত মানে কি এনে থাকিব আৰু গেষ্ট ৰুমে বুলি ক'ব পাৰি নানী চানী হাত আহিলি পাপু মামা আহিলি ইয়াত থাকিব আৰু এইটো ৰুমৰ কাৰণে এইটো বাথৰুম ইয়াতো 4-5টা খিৰিকী তো এইটো ৰুম আৰু বেলেগ আৰু একো নাই আৰু এফালে মানে কাঠৰ কাম মানে কৰি আছে অলপমান বাকী আছে তো সেইকাৰণে বহুত চাউণ্ড বহুত হাল্লা হৈ আছে আৰু এনেকৈ মই ঘৰ আহি পালোঁ এটা ষ্টিং লৈ মানে আহিছিলোঁ তো সেইটো খাই আছা তো বাই বাই এই ভিডিঅ'টোত লগ পাম বেলেগ